পেলনীয় বস্তুৰে উদ্ভাৱন হ'ল এটা যন্ত্ৰ। মাত্ৰ ৬০ টকাতেই সাজি উলিওৱা হ'ল এই যন্ত্ৰ। দশম শ্ৰেণীৰ ছাত্ৰৰ উদ্ভাৱন এয়া। আপোনাৰ ঘৰতো চাগে আছে পেলনীয় বহু সামগ্ৰী, যেনে পুৰণি চাৰ্জাৰ, CD, কাৰ্টন ইত্যাদি। এই বস্তুবোৰ সাধাৰণতে পেলাই দিয়া হয়। কিন্তু মংগলদৈৰ দশম শ্ৰেণীৰ ছাত্ৰ অবিনাশ ডেকাই পেলনীয় সামগ্ৰী যেনে কাৰ্টুন, বটলৰ সাফৰ, কাঠৰ টুকুৰা, গুণা তাঁৰ, ভগা CD ইত্যাদিৰে সাজি উলিয়ালে চেনিটাইজাৰ যন্ত্ৰ, যাৰ বাবদ তেওঁৰ খৰচ হৈছে মাত্ৰ ৬০ টকা। এতিয়া আমি লকডাউন শিথিলতাৰ পিছত আমাৰ বিদ্যালয় খুলিছিল, তেতিয়া আমি বিদ্যালয়লৈ গৈছিলোঁ আৰু বিদ্যালয়ত ছাৰ বাইদেউসকলে আমাক হাতত চেনিটাইজাৰ দিছিল আৰু আমি সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে লাইন পাতি চেনিটাইজাৰ লৈ আছিলোঁ। মই তেতিয়া ভাবিলোঁ যে এই পদ্ধতিটোৰে ছাৰ বাইদেউসকলৰ বহুতো সময় খৰচ হয়, লগতে আঙুলিৰ বিষ উঠি যায়, কাৰণ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰত্যেকবাৰে চেনিটাইজাৰৰ বুটামটো প্ৰেছ কৰিব লাগে। তাৰপাছত মই ভাবিলোঁ যদি এনেকুৱা এটা যন্ত্ৰ বনাওঁ যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিয়াৰিকৈ ল'ব পাৰিব আৰু কম সময়ৰ ভিতৰত ল'ব পাৰিব, তাকে ভাবি মই এই যন্ত্ৰটো বনোৱাৰ কথা ভাবিলোঁ। আৰু মই ভাবিলোঁ যে যদি এইবাৰ বিদ্যালয় খোলাৰ আগত যদি এই যন্ত্ৰটো মই বিদ্যালয়ত জমা দিব পাৰোঁ, মই বহুত সুখী হ'ব পাৰিম বুলি ভাবি মই 4 দিনৰ ভিতৰতে এই যন্ত্ৰটো সাজি উলিয়াইছোঁ। চেন্সৰ ব্যৱহাৰ কৰা এই চেনিটাইজাৰৰ বক্সত হাতখন দিলেই ওলাই আহে চেনিটাইজাৰ। এই যন্ত্ৰটোত মই প্ৰায় সকলোবোৰ পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰিছোঁ, যেনে পেলনীয়া কাৰ্টন আৰু কিছুমান ইলেক্ট্ৰনিক সামগ্ৰী যেনে CD আৰু কিছুমান পুৰণা চাৰ্জাৰ, তাৰ পৰা মই কিছুমান সামগ্ৰী উলিয়াই ইয়াত ব্যৱহাৰ কৰিছোঁ। মই এই যন্ত্ৰটো বনাওঁতে আঠাখিনি কিনিছোঁ আৰু এই যন্ত্ৰটোত লগাবৰ বাবে মই ষ্টিকাৰ কৰিবৰ বাবে মই এখন কাগজ প্ৰিণ্ট কৰিছোঁ। মুঠতে মোৰ এই যন্ত্ৰটো বনাওঁতে ৬০ টকা খৰচ হৈছে। এই ক্ষেত্ৰত মোক ৰাজীৱ কুমাৰ ডেকা মোৰ মামা হয়, তেখেতে মোক যথেষ্ট সহায় কৰিছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চৰকাৰক অনুৰোধ জনাওঁ যে বিদ্যালয় খোলাৰ পিছত যাতে সকলোবোৰ স্কুলতে এনেকুৱা কিছুমান মডেল মেকিঙে হওক বা ছায়েন্সৰ কিছুমান বস্তু বনোৱাই হওক, তেনেকুৱা যাতে এটা ক্লাছ দিয়ে। মোৰ দৰে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে যাতে সেইটোৰ ক্লাছ গ্ৰহণ কৰি কিছুমান আৰু নতুন নতুন বস্তু সাজি আগবাঢ়ি যাব পাৰে। এয়াই হৈছে বৰ্তমান সময়ৰ এক অতি প্ৰয়োজনীয় আহিলা। ইয়াৰ আগতেও দশম শ্ৰেণীৰ অবিনাশে এনে অদ্ভুত চিন্তাৰে সাজি উলিয়াইছিল ATMৰ আৰ্হি আৰু বৈদ্যুতিক শক্তি সঞ্চয় প্ৰকল্প। মংগলদৈৰ পৰা কিশোৰ কলিতা, টাইম 8।